ৰাজাগড় আহিছো মানে আহি বহুত দূৰ পালো আগতে আহিছিলোতো ৰাস্তাটো ছুটি পাইছিলো এতিয়া আৰু বহুত ৰাস্তাবিলাক ভাল হৈছে এতিয়া খাই অলপ ৰঙমঞ্চ কৰি আৰু উভতি যাম আৰু ঘৰলৈ এতিয়া অলপ কিবা কিবি কৰিব লাগিব ফূৰ্তি কৰিব নাচিব লাগিব হাই হাই মেৰি হাই 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 হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? BTAD ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকক, ময়ো আছোঁ ভালে। এখন বনৰীয়া হাতী ওলোৱা ঠাই ৰাজাগড়, য'ত আমি আজি আহিছোঁ আমাৰ চবৰে মানুহগৰাকীৰ চাহপাতৰ বাগান থকা ঠাইখনত সকলোৱে মিলি এসাঁজ প্ৰীতিভোজ খোৱাৰ বাবে। লগতে উদ্দেশ্য ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা। আশা কৰোঁ স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। ৰাজাগড় আহিছো খানা খাব আহিছো চাহ খাই আছো ৰাজাগড় আহিছো মানে আহি বহুত দূৰ পালো আগতে আহিছিলোতো ৰাস্তাটো ছুটি পাইছিলো এতিয়া আৰু বহুত ৰাস্তাবিলাক ভাল হৈছে ডাঙৰ হৈছে দীঘল হৈছে গছ গছনিবিলাক কাটিছে এতিয়া বহুত ডাঙৰ পাইছো আৰু দীঘল পাইছো বা ইমান দূৰ পালো ভাগৰি গলো এতিয়া আহি চাগে চাহ তাহ বনাই খালো এতিয়া আৰু ভাত বনাই আছো এতিয়া খাই অলপ ৰঙমঞ্চ কৰি আৰু উভতি যাম আৰু ঘৰলৈ বাই বাই এতিয়া অলপ কিবা কিবি কৰিব লাগিব ফূৰ্তি কৰিব নাচিব লাগিব হাই হাই মেৰি হাই 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 চাহ পানী খোৱাৰ পিছত আমি সকলোৱে বাগানখনৰ চৌপাশটোত অলপ ফুৰিলোঁ। চাহ গছৰ মাজে মাজে থকা আমলখি গছবোৰত ডাল ভৰি ভৰি আমলখি লাগিছে। লুংলুঙীয়া পথেৰে আগবাঢ়ি যোৱা এই ঠাইবোৰতে হেনো সন্ধিয়া হ'লেই বনৰীয়া হাতী ওলায়। দিনত নোলায় বুলি কৈছে যদিও ভয়ে ভয়ে আমি আগবাঢ়িছোঁ।
লোভ সামৰিব নোৱাৰি নিমখৰ জুতি লওঁ বুলিয়েই মিছেছৰ পৰা 2 পিচ লৈ ল'লোঁ। চুপাৰ পৰা এয়া আমলখি পাৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।